হেল্ল' এভৰিৱান, মোৰ নাম ৰিয়া আৰু মোৰ ঘৰ হৈছে যোৰহাটত। যিহেতু বিয়া বুলি ক'লে এনেও বিয়া বজাৰ কৰি এদিনতে শেষ নহয়, সেইকাৰণে আজি আকৌ ওলালোঁ বিয়া বজাৰকে কৰিবলৈ। প্ৰথমতে আকৌ বেংকৰ কাম কেইটামান আছিলে, সেইকেইটা কৰিবলৈ সোমালোঁ। তাৰপিছতে এয়া মই মোৰ নিজৰ কাপোৰ চাবলৈ সোমালোঁ। পিছে তাত পচন্দ নহ'লে সেইকাৰণে তাৰ পৰা ওলাই এয়া সোমালোঁ পাপাৰ কাপোৰ চাবলৈ। পাপাই আকৌ ইয়াতে কাপোৰ কানি চাই তাৰ পৰাই কিনিলে। তাৰ পৰা এয়া আকৌ বেলেগ এখন দোকানত সোমালোঁ মোৰ নিজৰ কাপোৰ চাবলৈ। পিছে ইয়াত শেষত পচন্দ হোৱাত তাৰ পৰাই কিনিলোঁ। একেবাৰে শেষত আকৌ অলপমান লাগতিয়াল বজাৰ কৰিবলগীয়া আছিলে, সেইখিনি একেবাৰে কৰি মেলি আজৰি হৈ তাৰপিছতে আকৌ আমি কিবা এটা খাবলৈ সোমালোঁ মধুমিলনলৈ। ইয়াতে আমি কিবা এটা খাই ল'লোঁ, যিহেতু ৰাতিপুৱা সোনকালে ঘৰৰ পৰা আহিছিলোঁ। পিছে কাৰ বিয়া সেইটো আপোনালোকক পিছত জনাম, তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিব।